আপিটো ইমান এটা ভাল নহয় কিন্তু Hi friends, welcome to my YouTube channel Vlogging Fun. আৰু আছো ভূপেশ হাজৰিকাৰ পাৰ্কত মানে আজি বেতালদৰ নিপুদাৰ ৰাইড ষ্টাৰ্ট হ'ব নলবাৰীৰ পৰাই মুম্বাইলৈ আৰু তাহাঁতে ইয়াৰ পৰাই ৰাইডটো ষ্টাৰ্ট কৰিব সেইকাৰণে একেলগে আহিছোঁ চবেই শুভেচ্ছা জনাবৰ কাৰণে মানুহ বহুত আছে গাইজ বহুতে ৰখি আছে 8টাৰ পৰাই ৰখি আছে এতিয়ালৈকে এতিয়াতো প্ৰায় 8:30 বাজিয়ে গ'ল তো তাহাঁতে আগলৈকে অলপ অপেক্ষা কৰি আছোঁ তাহাঁতে পিছত একেলগে তো কিবা মানে দেখিব চেষ্টা কৰিম কেনে কি হয় ইনকে গাইজ প্ৰায় আধা ঘণ্টামান ৰখিছোঁ ৰ'ব এতিয়া আহি আছে বোলে আহি গ'ল নিপুদাৰ বেতালদা Ini nasak ya, nama ini Aigal. Hey, siap tu dia. Hipia. Eh, hipia dah. Dangar ke? Malke. Oh. আৰু আইটো পালাকে নিপুদাৰ বেতালদা এতিয়া আমি কথা ক'ব চেষ্টা কৰিম অলপমান হদি পাৰো বহুত মানুহ গাইছ বহুত মানুহ হৈছে চবে একদম শান্ত মান দিছে চবে দেখা নাই যাব যাই ফেলে চেষ্টা কৰিম কি কেনে কি হয় সুধবে কাৰণে যাওবাৰ জিকে মেকু জিকে দিছো হা আৰু অলপমান চাপছতি মানুহ চাই দিব একবাৰ হিপিয়া নিপুদা অলপ চাপছতি মানুহ মানে প্ৰথম কথা ইটা চকৰি যাব না নাই গুৱাহাটী যাওঁতে লাংটা চকৰি দেখা নাপলা চবে চাই না কি বাবু মোৰ সন্মান হেবা বুলি আছে তৰে আগৰবাৰ আপুনি ভালকে সমাজ আছে ইয়াতে লাংটা কথা ক'ব আছে আপুনি লগত কৈ 1 লাখ মানুহৰ আগত সেইটো এটা কমিটি আছিল তো ইবাৰ আমি মুম্বাইত বহুত নিপুদা বহুত ভাল মানুহ আপোনালোকে আৰু নাভাবিব ভাল তুমি কৈ থাকে নাই কিন্তু বেয়া মানুহ নহয় বহুত ভাল আৰু নিপুদা খালি গম পাব নিপুদা আমি লগ পাইছিলো চকত তো আগৰ পৰা এনাৰ্জিৰ কাৰণে শিখৰ খাই শিখৰ তুমি কিন্তু শিখৰটো আচলতে এনাৰ্জিৰ কাৰণে নহয় এইটো মানে কি জোচ মুম্বাই বসি যাম কিন্তু বিহাৰৰ পিছৰ পৰা হেবাকে অলপমান কম পায় লৈ যাব লাগছে খাব লাগে অজয় চবে এক লট টিপিয়া দিবা একবাৰ চবে 1 2 3 তুমি আহিলা তোমাৰ লগত মই 7টাৰ পৰা ৰখি আছো ই বহুত কষ্ট কৰি আছে গাইজ মই আগতেও লগ পাইছো বহুতবাৰ ইয়াৰ লগত এটা সোনকালে আহি পেলাই মুম্বাইৰ পৰা ভ্লগ বনাব একদম জিউত মই কথা দিলো আজি একদম বনামে আৰু নিপুদা এনাই মানে জবা যিটো ৰাই আছিল কিবা নাই অগৰণ ধৰা কিবা নাই অগৰণটো ইবাৰ হ'ব এইটো ফিক্স আবু মানে গাড়ীখন বৈ আছিল জবাটো বাইকখন আছিল কমচে কম ঘূৰি ইবাৰ বা আহে নে নাই মোৰখন গাইছে তাকে সেই গলি 45 মিনিট ষ্টাৰ্টে নহয় সেইকাৰণে অলপমান সোনকালে ভৰাব লাগিব তেলে গ'লে আমাক ক'লে আমি খোজ কাঢ়িলে তেল দিম ঠিক আছে দা ভাই থেংক ইউ নিপুদা মেকআপ চেকআপ কৰিছে চবে নিপুদা দি ঠগাইছি আৰু বহুতে নাই কথা পাতি আছে অলপমান কথা পাতিলে চবে চান্স দিব লাগে চবেতো ভ্লগ বনাবাই আছে এইফালে ইটা ইফালে নিপুদা আকৌ বেতালদা আছে থ্যাংক ইউ ৰাতিও যদি ষ্টাৰ্ট হ'ব কিন্তু মানে শক্তি এবাৰ কাৰণে কি ইউজ কৰে শিখৰ দিখৰ তো তোনা নাখবা মই খাওঁ তোনা খাবা মই কোৱা নাই এনাৰ্জি কাৰণে ন এনাৰ্জি কাৰণে খাওঁ আৰু এইবাৰ কিমান মানে আগতছে বেছি ভাল হ'ব ৰাতি এইবাৰ কাৰণে বেছিকৈ হেৰি আছে চবতে গাড়ী চাই বহিয়ে গৈছে গাড়ী এইবাৰ আমি অলপ লাহে যাম ভালকৈ যাম গাড়ী চাই চাৰ্ভিচিং কৰিব লাগে যে পাইছিলোঁ যোৱাবাৰ এইবাৰ অলপ কৰিম কৰা গৈছে এইবাৰ আৰু পুৱা কেইটাত থাকিছে নাই আজি 7টাত উঠছোঁ বৰষুণ দিলে কাৰণে অলপ লেট হ'ল আৰু ফাঁচি দিনে জন হ'ল যি মানে কালি যোৱা কথা কালি নিয়ালোঁ কাৰণ এই অলপ কষ্ট হৈছে ব্লগ কৰি আছে চবেইতো মানে ভিডিঅ' কৰিব আছে এনেকৈ আছে আৰু ক'ৰ কি উঠিছে গাইছ কিবা লাংটা আবিৰ কথা সুধি আছে লাংটা আবি গোৱাত যাতে দেখিছিল দেখা নাই এইবাৰ দেখা নাই এইগিলাখানো দি আছে আৰু গাইছ গাড়ীখন উঠি চাওক একবাৰ এখন গাইজ মোৰে লৈ যাবৰ ইচ্ছা যায় জানা হৈছে গাড়ীখন ভাল লাগে গাড়ীখন ৰাইড হ'ব এতিয়া এখন গাড়ী দি যোৱাবাৰ বোগাখন দিছিল আৰু বেতালদাল দিছিল এইবাৰ নিপুদাৰ এখন ৰঙাখন এখন দি ৰাইড হ'ব তো এখানেই আছিল বাইক বাকী বেছিকৈ নুঠো দিয়ক বৈ আছোঁ এইগিৰি অতি বৈ আছে যায় শাকা লাগি যাব চবেই গাইজ ফটো চাতে ব্যস্ত মানে ইনকে দিছি গাইজ কাও উঠাই দিব ৰিপু বেতালৰ যেনে কৈছি হামটা মানে দিলাক প্ৰায় যিমান মানুহ হৈছে পুৱাই মই চাই গম পাইছোঁ 7টাৰ পৰা ৰখি আছে দেখলা মানুহ গাইজ একবাৰ তলৰ পৰা দেখি দিছে চাই লওক
এইটোৱে আৰু বাকী বেতালকো দেখে দে বেতালটো খাওঁ ই কয় গেলা কাই ও চাদা আগ্রি যাচ্ছি গাইজ এইটো ভাল লাগিছে ইহঁতে যাব আৰু বেষ্ট হৈছে চাইকেল ধুনীয়াকৈ যোৱা লাষ্ট টাইমত দৰে মানে সি আৰু এইবাৰ নেক্সট কাৰোবাৰ হেলমেট লৈছে এইবাৰ নেক্সট আমি একেলগে এইবাৰ কিন্তু মাৰবা লাগব একেলগে বম্বেত যাই আছা মোৰ এটা ৰিকুৱেষ্ট হয় মোৰো ৰিচেণ্টলি সেই হৈ গ'ল মানে চব আপনি বান্ধিয়া না বস্তু নেকি মাৰাই গাইজ আহিবাৰে মই এটা বস্তু চাই আছোঁ এই বাইকখন ইমান ভাল লাগে গাইজ লৈ যাওঁ লাগে কিবা লৈ যাওঁ নেকি নদে আৰু এই যে মালিক আহিব বস্তুটো লৈ যাম বুলি কোৱাৰ লগে লগে দগৰা মাৰি দিব কটি ফালি দিব গাইজ নিপুণ এনে গাড়ী চলাত কোনি ভাল গাড়ী চলাত দুই ভাল দুই ভাল মানে- অলপমান চিম্পা টিম্পা ঠাণ্ডা লাগি থাকে না দিব আৰু সেইকাৰণে মই বেছি ভাল বুলি ভাবোঁ সেইকাৰণে তোমাৰ নাই এইগিলাখান না তলে তলে আছে নাই ভাল পাব মোক গাইছ কে বহুত থকাটো বহুত নাই একবাৰ গাইজ চলি গিলা চাগে জাপি আনে ভাল লাগছে কিন্তু চলি গিলা গাইজ ষ্টাইলটো গাইজ মানুহ চাকে কিবা পূজা চূজা আনিছে পূজাটো গেলাকে উৎসৱে চলি আছে কিন্তু ইয়াতে পূজা আনিছে মানে নিপুদাৰ বেটাবিলাক বহুত ভাল পায় চবে কাৰণ তাহাঁতে ৰিয়েল মানে মানুহটো কিছুমান যে ইউটিউবাৰ আছে না কেমেৰাৰ সন্মুখত বেলেগ এনাই মানে ৰিয়েলতে বেলেগ কেমেৰাৰ সন্মুখত আপোনাক বহুত পাত্তা দিব কিন্তু আপুনি লগ ধৰে কেম্বা কৰি আৰু কুকুৰৰ দৰে ব্যৱহাৰ কৰে আৰু কিন্তু নিপুদাৰ বেটাল দেখা নাই নহয় আনতে চবকে মানে ভিডিঅ'ত যেনেকৈ তামচা কৰে বা যেনেকৈ ধেমালি কৰে ৰিয়েলতে সেনাই আনে কৰে সেইকাৰণে চবেই তাহাঁতক ভাল পায় বেছিভাগে ভাল পায় আৰু এতে কোনো বেয়া বা নাংগে দিয়ক মই সঁচা কথাটোৱে কৈছোঁ কাৰণে নাম ধৰিব নাই বাকী মোৰ বাইকখন এবাৰ সুন্দৰ লাগছে ভাল লাগছে আৰু গাইজ মোৰে বহুত ফূৰ্তি লাগছে কাৰণ নিপুদাই কৈছে মোক মানে কথা দিছে যি আমি টান্ধিবলৈ মুম্বাইৰ পৰা আহিম মোলৈ একেলগে ভ্লগ বনাব পাৰোঁ চেনেলটো মোৰ চেনেলটো সেইকাৰণে ভাল লাগছে আৰু একেলগে ভ্লগ বনাব পাম আৰু অলপ গ্ৰহ হৈ ৰখচোন একেলগে কৰিলি মানে গাছ এখনি মতে চবে আটা বাচিকে জানে না এখনি সময়ত নিপুদা আৰু বেটাল দৰে ভ্লগ বনাইছে মানে আফ্ৰিকান ভালুকত আমাক চবকে দেখি পেলাই সেইকাৰণে চবৰে উৎসাহ টেঙা আটা বাদ দিছে গাইজ মই এটা ডাইলগ কোৱা আগতে এটা ভিডিঅ'ত কৈছিলোঁ মই আপিটো ইমান এটা ভাল নহয় কিন্তু আছে এতিয়া যাওঁ গাইজ বহুত দেৰি হৈছে নহ'লে আমি যাব পাৰোঁ নহয় চবকে থেংক ইউ ছ' মাছ ভাই আহিলে বহুত ভাল লাগে গাইজ প্ৰায় 1.5 ঘণ্টামান হ'ল ইয়াতে যাবও লাগ নিপুদাৰ বেটাল যা প্ৰায় 1.5 ঘণ্টামান হ'ল নিশ্চয় ধন্যবাদ গাড়ী বয়া ভাল নালাগে আপোনালোকে চবে আপোনালোক ভাল পায় আৰু এটা কথা কওঁ আপোনালোক আৰু এটা কথা কওঁ আপোনালোক মানে কেমেৰাৰ সন্মুখত জানান এনে ৰিলতে খানাৰ মানুহ চবৰ কাৰণে গুৰুত্ব দিয়ে সেইকাৰণে ভাল পায় আপোনালোক লাইক ইট ফো কি আছে এটা কথা চাবি হৈছে যাব দে ভাল লাগিল বাই যতে ভালে যাব আৰু চবে জল লগে লগে চবে একদম ফেনা মাৰি ভাঙা দিলে আহে ইয়ে চবে গুচি গ'লে মানুহ নহয় গ'লে জল লগে লগে এইমাত্ৰ গেছি মাত্ৰ আৰু আজি ভিডিঅ'টো ইমানেই আছিল যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ তেয়াৰ চব কৰি দিব গাইজ কাৰণ নিপুদাই কৈছে যে আহি পেলাই একেলগে ভিডিঅ' বনাম চব কৰি দিব লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি সদায় থকা বেল আইকনটো প্ৰেছ কৰি দিব কাৰণ আহি পেলাই একেলগে ভিডিঅ' বনাম বুলি কৈছে বহুত ভাল লাগে গাইজ বহুত ভাল হ'ব আৰু মই ভাল ভিডিঅ' কৰিব চেষ্টা কৰিম
সেইকাৰণে আৰু গাইজ দুৰ্গা পূজাৰ ভিডিঅ'টো ভাল লাগছে দিয়ক আপোনালোকে বহুত মৰম দিছে সেইকাৰণে তো গাইজ ভিডিঅ'টো ইমানেই আছিল কান্দেও যাক ভালে ভালে যাক লগা সময় তাকে মানে কামনা কৰিছোঁ তো ভিডিঅ'টো ইমানেই আছিল প্লিজ ছাবস্ক্ৰাইব কৰিব চেনেলটো প্লিজ আৰু ভিডিঅ'ত লগ পাই আছোঁ